চাওক আজি আহি গৈছোঁ ফাংচন চাব চব আৰু এইফালে চাওক মাছ ফ্ৰাই আৰু এইফালে মাংসৰ লগত আলু সেনেকা ভাজি তাৰপিছত সান্দহগুৰি এইফালে আছে কাঠ আলু আৰু এইফালে আছে আমাৰ চুজি আৰু এই গোটেইকেইটা আমি এটা পিণ্ডত দিব লাগিব আৰু এক্সট্ৰাকৈ খাবৰ কাৰণে মানে মানুহ ওচৰৰ মানুহকেইটা আৰু ঘৰৰ মানুহকেইটা খাবৰ কাৰণে এক্সট্ৰাকৈ বনোৱা হয় আৰু এইফালে পেহীয়ে বনাই আছে আৰু এইফালে চাওক এইটো বাতি এইটো কি পাত বুলি কয় মই ভালকৈ নাজানো কিন্তু এইটো বাতিতে আমাৰ চুজিটো দিব লাগে পিণ্ডত আৰু এইফালে চাওক এইফালে আমাৰ 8টা 9টা বাঘ হ'ল মানে আমাৰ মানুহ যিমান মৰে মানে সিমানে বেছি বাঢ়ি যায় আৰু আমাৰ বিহুটো বহুত বেছি লেটকৈ পাতিছে সেইটো কাৰণে আপোনালোকৰ মাজত অলপ শ্বেয়াৰ কৰিছে আমাৰ লেটকৈ পতাৰ মানে নিজৰটো হৈছে আমাৰ মানে বংশৰ মানুহ এটা মৰিছে সেইটো কাৰণে আমাৰ মানে মানুহ মৰি থাকিলে বা কেঁচুৱা জন্ম দিলে সেনেকা হৈ থাকিলে আমাৰ পিণ্ড দিব নাপায় চ' এয়া আমাৰ মাঘ বিহুটো কেনেকৈ হয় ভাবিলোঁ আপোনালোকৰ মাজত অলপ শ্বেয়াৰ কৰোঁ প্লিজ চ' 2000 years আৰু এতিয়া বিহু খাই মেলি আহি গ'লোঁ অসম সাহিত্য সভাৰ ছেকেণ্ড ডে চ' ব'লকচোন আজি কি হয় কি দেখাব পাওঁ আপোনাৰ লগত চাওঁগৈচোন আজি মানে কালি গোটেইকেইটা কৰিব নোৱাৰিলোৱে বহুত বেছি ডাঙৰ এৰিয়া হয় সেইটো কাৰণে এদিনতেতো এনেও কৰিব নোৱাৰি আৰু আমি যিহে মানুহ গোটেইকেইটা এটাতে ৰৈ থাকিলোঁ আৰু দিনত চাওক দিনত ইমান বেছি মানুহ বহুত বেছি ভাল লাগিছে দেই দিনত আহিও আমিতো কালি ৰাতিহে আহিছিলোঁ আজি দিনত আহি বহুত বেছি ভাল লাগিছে এইফালে চাওকচোন ইমান বেছি আৰু এইফালে চাওক সৰু সৰু ল'ৰা ছোৱালীখনে খেলা এইটো ৰাস্তাত আমি কেতিয়াবা আজিহে দেখিছোঁ কিন্তু কালি দেখা নাছিলোঁ মানে কি ক'ম লগৰটো ভৰিটো অলপ প্ৰব্লেম আছে সেইটো কাৰণে সোনকালে আহিব লগা হ'ল আৰু ৰাতিকৈ আহিম বুলি ভাবিছোঁ কি হয় নাজানো আহিলে লগ পাম চাওক আজি আহি গৈছোঁ ফাংচন চাব চ' মানে মৌচুম গগৈ আহিব বুলি আহি গৈছোঁ লগৰজনী আমি বহুত এক্সাইটেড হৈ আহি আছোঁ যদি ওচৰৰ পৰা লগ পাওঁ তেতিয়াতো দেখামেই যদিও ওচৰৰ পৰা লগ নাপাওঁ নাজানো কি হয় চ' আপোনালোকে চাই থাকিব বিশ টকা নেকি টিকেট বস্তু পাইছে 10 টকা আৰু এইফালে আপোনালোকে যদি কেকটো বনাব বিচাৰে তেতিয়াহ'লে কেকটো বনাব মানে আছে এইফালে চাওক আমি দেখাই নাছিলোঁ আজিহে দেখিছে এইবোৰ চব আজি মানে গোটেই ৰাউণ্ডটোকে কৰিম বুলি ভাবিছোঁ যেতিয়া চব যিমান পাওঁ সিমানে দেখাম আৰু এইফালে চাওক কেকটো বনাই আছে মোৰ কিন্তু বহুত বেছি ভয় লাগে এইবোৰ বনাবলৈ ভাবোঁ বনাম বুলি কিন্তু আমি আজি চব ৰাউণ্ড ঘূৰি আছোঁ যিমান পাৰোঁ সিমানেই ঘূৰিম আৰু এইফালে চাওক মৌচুম গগৈ চাবলৈ বহুত এইটো চাইডত বহুত বেছি মানুহ আছে আৰু আমি ইয়াতে ফটো মাৰোঁ বুলি আহি আছোঁ চ' চাই লওঁ কি হয় $450 দিবা ধুনীয়া ধুনীয়া জোতা আৰু এইটো চাইড 350 হিল চিল চব পোৱা যাব আৰু এইফালে 300 250 বা বহুত কম দামতে বহুত ধুনীয়া ধুনীয়া জোতা চেণ্ডেল চব পোৱা যাব ইয়াতে এইটো চাওক ইউটিউবাৰ দাদা নমস্কাৰ জ্ঞান লিটল ৱৰ্ল্ড এইটো কি বুলি ক'লে এইটো কিমানটা বিল আছে ইয়াত কি আছে বুলি ক'লে ইয়াত 134টা গছ আছে 134টা ইমানটোকো এবাৰ দেখাই দিয়া আকৌ বাবু ধুনীয়া এইটো কি হয় চকুৰটো কোনে বনালে এইটো কিনা হয় এইটো কিনা এইবোৰ কিমানকৈ এটাত মোৰ চকুৰ এনে প্ৰব্লেম আছে কিমানকৈ কিমান চকুৰটো দাম লিখা আছে চাই লওক আয়ো কৈ দিব নোৱাৰে মানে আমি ইমান পঢ়িব নাজানো যে 125 মানে 125 টকা দাঁতত লগাব নেকি এইটো দাম